ফ্ৰেণ্ডছ, ৱেলকাম টু মাই ব্লগ। আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিব ওলাইছোঁ কণীৰে সৈতে বনোৱা এটি ধুনীয়া ৰেচিপি। আশা কৰোঁ সকলোৱে ভাল পাব। আহকচোন আমি এটা ৰেচিপিটো ষ্টাৰ্ট কৰোঁ। সৰিয়হৰ সৈতে কণী বনাবৰ বাবে এয়া মই সৰিয়হ অকণমান পিচি লৈছোঁ আৰু এয়া পিঁয়াজ অলপ মিক্সিত পিচি লৈছোঁ, টমেটৰ পিউৰি বনাই লৈছোঁ, কেঁচা জলকীয়া কেইটামান কাটি লৈছোঁ আৰু এয়া জিৰাৰ গুড়ি, হালধি গুড়ি আৰু নিমখ সোৱাদ অনুসৰি দিব লাগিব আৰু দুটা কণী লৈ লৈছোঁ। পিঁয়াজখিনি এতিয়া ভালদৰে গোল্ডেন ব্ৰাউন হোৱালৈকে ভাজি থাকিব লাগিব। ইয়াতে আধা চামুচমান হালধি দি দিব লাগিব। মই নিমখ দিয়া নাছিলোঁ, এতিয়া ইয়াত নিমখ সোৱাদ অনুসৰি দি দিব লাগিব। যিহেতু এইখিনি ড্ৰাই হ'ব ধৰিছে, এতিয়া আমি ইয়াতে লাহে লাহে অলপ অলপ পানী দি